বা আপোনাৰ হেল্থৰ প্ৰডাক্ট হওক, আপুনিতো সৰুৰ পৰা আজিলৈকে কিনিয়ে আছে নহয় জানো? সেইটোতো হয় বাৰু। হয়, তো আপুনি ধৰক মিনিমাম আপোনাকতো এন্ট্ৰি কেইটাত কৈয়ে গ'ল, আপোনাৰ 4টা এন্ট্ৰি আছে, তাৰে ধৰক যিকোনো এটা আপুনি ল'ব লাগিব। ঠিক আছে, তো আপুনি মাত্ৰ এবাৰৰ কাৰণেহে ল'ব ন, এটা বিজনেছ কৰিব আপুনি ওলাই আহিছে, গতিকে আপুনি এবাৰৰ কাৰণে ল'ব পাৰিব দিয়ক। সেইটো হয়, কিন্তু ধৰক এতিয়া আমি যিবোৰ প্ৰডাক্ট ইউজ কৰি থাকো ধৰক সেইবোৰ আৰু হাজবেণ্ডে আনে, তাত মই একো কৰিব নালাগে। কিন্তু এইটো মানে অনলাইন কাম হয় ন, অনলাইন কাম বুলি ক'লে মানে ইমান এটা ভয়ো লাগে। অনলাইন কাম যিহেতু, তাত আকৌ প্ৰডাক্ট এটাও ল'ব লাগিব, বা প্ৰডাক্টটো বা মই পাওঁ নে নাপাওঁ, বা কেনেকুৱা টাইপৰ হয় প্ৰডাক্ট, সেইকাৰণে মানে সেইটোৱে আৰু। নাই কবিতা বাইদেউ, আপুনি মোক বিলিভ কৰিব পাৰে। প্ৰথম কথাটো হৈছে আমাৰ পৰ্দাখিনি বহুত এমেজিং হয়, বহুত ভাল হয়, আৰু আমাৰ হাৰ্বেল প্ৰডাক্ট হয়, বনৌষধিৰে বনোৱা হয় প্ৰডাক্টখিনি। আৰু প্ৰডাক্টৰ 7 চাৰ্টিফিকেট আছে, তাৰে এখন হৈছে আপোনাৰ আয়ুষ মন্ত্ৰালয় চাৰ্টিফিকেট। আপুনি হয়তো গম পায়, আজিকালি ডেটত পতঞ্জলিৰ পৰাও আমি প্ৰডাক্ট ইউজ কৰি আছো, অল মানুহে ইউজ কৰি আছে, হয় নহয়? গতিকে পতঞ্জলি এই বেছি দিন হোৱা নাই তেখেতে মানে এই মানে আয়ুষ মন্ত্ৰালয়ৰ চাৰ্টিফিকেটখন পোৱা, কিন্তু আমাৰ যেতিয়া কোম্পানী হেৰি হৈছিলে, লঞ্চ হৈছিলে, তেতিয়া আমাক এই মানে কোম্পানীৰ ফালৰ পৰা প্ৰডাক্টৰ চাৰ্টিফিকেটো দিছিলে আয়ুষ মন্ত্ৰালয়। আৰু আপুনি গোটেইখিনি চাব পাৰিব, আমাৰ ৱেবছাইটত আপুনি গৈ চাব পাৰিব, মই লিংকটো আপোনাক শ্বেয়াৰ কৰি দিম। টেনশ্যন ল'ব নালাগে, কাৰণ মই নিজেও কৰি আছো ন, আজি মোৰ 1.5 বছৰ হ'ল, আৰু মই গোটেই প্ৰডাক্টে ইউজ কৰিছো, বহুত আমেজিং হয়, ইয়াৰ বেনিফিটো বহুত ভাল হয়। হয় বাৰু, ঠিকে আছে। প্ৰডাক্টখিনি বাৰু আপুনি ভাল বুলি কৈছে। আয়ুৰ্বেদিক প্ৰডাক্ট বাৰু এনেও ভালেই হয়, আমি মাৰ্কেটত যিখিনি আয়ুৰ্বেদিক প্ৰডাক্ট পাওঁ সেইখিনিও বাৰু তেনেকুৱা ঠিকে আছে। হয়, আৰু আপুনি এটা কথা ক'লে যে জইনিঙৰ কথা, চাওক জইনিং আপুনি এতিয়া কথা এটা কওঁ, আপোনাৰ ঘৰখনত যেতিয়া মানুহে নাথাকে, আপোনাৰ হাজবেণ্ড বা আপোনাৰ ল'ৰাটো নাথাকিলে আপোনাৰ কেনেকুৱা অনুভৱ হয় কওকচোন? অকলশৰীয়া অনুভৱ নহয় জানো? সেইটো হয়, অকলশৰীয়া অনুভৱ হয় বাৰু। প্ৰত্যেকটো মানে কি বস্তুত মানে জেগাতে আপোনাক মানুহৰ প্ৰয়োজন হ'ব। আজি তেনে বিজনেছটো আপুনি আগবাঢ়িব বিচাৰিছে, বিজনেছটোত কৰিলে আপুনি অকলে কেনেকৈ আগবাঢ়িব কওক? তাতো আপোনাক ট্ৰেইনিং দিয়া এগৰাকী মেম লাগিব। আমাৰ এগৰাকী নহয় বাৰু, বহুতেই আছে। তথাপি আপোনাৰ বিজনেছটো আগবাঢ়ি যাবৰ কাৰণে 2জন মানুহৰতো প্ৰয়োজন হ'ব, আৰু 2জন মানুহ আপুনি চিন্তা কৰিব নালাগে, আপোনাক ট্ৰেইনিঙত হয়তো কোৱা হৈছে যে 2জন মানুহ ক'ৰ পৰা কেনেকৈ আনিব, সেইখিনি আপোনাক শিকোৱা হ'ব আমাৰ ষ্ট্ৰং লিডাৰ মেমসকলৰ জৰিয়তে। সেইটো হয় বাৰু, 2জন মানুহ দিয়াটো শিকোৱা হ'ব, কিন্তু মানুহে জইন কৰিব নিবিচাৰে ন। অনলাইন কাম বুলি ক'লেতো মানুহ আঁতৰ হোৱাৰ দৰেই হয়, আৰু মানে ভয় খায়। কাৰণ অনলাইন কোম্পানী বহুত দেখিছো বা শুনিছো ঠগে তেওঁলোকে, কোনো মানে এনেকে লং লাষ্টিংটো নহয় কোম্পানীবোৰ, আৰু পতককে মানে বিশ্বাস কৰিবলৈ ভয় লাগে ন। আৰু ধৰক এতিয়া আমাৰ অসমতো নাই হেড অফিচটো বাহিৰতহে আছে, ত আমি বাহিৰৰ কোম্পানী এটা আমি কেনেকৈ বিশ্বাস কৰিম ন? আৰু আমিতো হাউচ ৱাইফ হয়, আমিতো একো কৰিবগৈ নোৱাৰো। যদি আমাক কোনোবাই ঠগি থৈও যায়, আমিতো একো কৰিব নোৱাৰো ন। কবিতা বাইদেউ, প্ৰথম কথাটো হৈছে কি, আপোনাৰ বিশ্বাসটো আপোনাৰ নিজৰ ওপৰত কথা দেই। আজি মই নিজে মোৰ নিজৰ ওপৰত বিশ্বাস কৰিছিলো, আৰু মই অকল মোৰ নিজৰ ওপৰত বিশ্বাস কৰা নাই, ভগৱানৰ ওপৰত। লগতে মোৰ আপলাইন আছিলে, আমাৰ আছাম লিডাৰ আছাপাত্ৰ মেম হয়, মোৰ আপলাইন হয়, মোৰ তেখেতৰ ওপৰতো মোৰ সিমানে বিশ্বাস আছিলে যিমান মোৰ আৰু ভগৱানৰ ওপৰত আছিলে। গতিকে আৰু কোম্পানীটোৰ ওপৰতো আমাৰ বিশ্বাস আছে, আৰু আজিলৈকে 2 বছৰ কমপ্লিট হৈ গ'ল, চলি আছে, আৰু কোনো ধৰণৰ আমি একো প্ৰব্লেম পোৱা নাই। আৰু আমি আশা কৰিছো আৰু মানে কোম্পানীৰ ফালৰ পৰা আমি সেইখিনি মানে পাইছো, যিখিনি আমি পাব লাগে, যে আমি সেইখিনি মানে কি বিলিভ কৰিব পাৰিছো। গতিকে আপুনি সেইখিনি টেনশ্যন ল'ব নালাগে। আৰু আপুনি কৈ গ'ল হাউচ ৱাইফ কাৰণে আমি ইয়াতে কাম কৰিবলৈ ওলাইছো, কাৰণ ময়ো হাউচ ৱাইফে আছিলো, মোকো ইনকামৰ বহুত প্ৰয়োজন আছিলে। তেতিয়া ময়ো আপোনাৰ দৰে ভাবিছিলো, কিন্তু মোৰ মেমে মোক সেইখিনি বুজাইছিলে কথাখিনি, আৰু বুজোৱাৰ ফলত ময়ো ডিচিশ্যনটো ললো, আৰু সেই ডিচিশ্যনটোৰ জৰিয়তে আজি মই বহুতো ইয়াতে ইনকাম কৰিছো, এচিভ কৰিছো। মোৰ নিজৰ টকাৰে, ড্ৰিম কোম্পানীৰ ফালৰ পৰা যিটো টকা মই পাওঁ, সেই টকাৰে মই মোৰ সপোনবোৰ ফুলফিল কৰাৰ লগতে মোৰ মা দেউতাক সকলোকে গিফ্ট এটা দিব পাৰিছো। গিফ্ট নহয়, একচুৱেলি মই বাহিৰতো পঠিয়াব পাৰিছো মোৰ নিজৰ টকাৰে। গতিকে আপুনি মানে একেবাৰে সেয়া চিন্তা কৰিব নালাগে, ঠিক আছে?
সেইটো বাৰু হয় বাৰু। আৰু ধৰক এতিয়া আপুনি ক'লে আপোনাৰ দিন হ'ল ন, এতিয়া 1-2 বছৰ হৈ গৈছে আপোনাৰ, ত' মইতো নতুনকৈহে জইন কৰিম। এতিয়াতো যিসকলে পুৰণা হৈ কাম কৰি আছে মেম্বাৰটো তেওঁলোকৰ লগতেই জইন কৰিব, মই নতুনকৈ জইন কৰিম, মোৰ লগত জইনটো নকৰিবও পাৰে, মই কেনেকৈ জইন কৰাম তেওঁলোকক যদি নহয় মই নহয়, আপোনাক যেতিয়া ট্ৰেইনিং বিলাক দিয়া হব ন কবিতা বাইদেউ, প্ৰথমতে আপুনি ইয়াতে ৰিক্ৰুটমেন্টৰ কাম কৰিব নালাগে। প্ৰথম কথা হৈছে আপুনি জইন কৰিব লাগিব, জইন কৰাৰ পাছতে আপোনাক গোটেইখিনি ট্ৰেইনিং দিয়া হব। অল ট্ৰেইনিং লোৱাৰ পাছতে, আজি মই আপোনাক কব বিচাৰিছো, প্ৰথমতে মই যেতিয়া জইন কৰিছিলো মই সম্পূৰ্ণ 1-1.5 মাহ মই শিকিলো, তাৰ পাছতহে জইনিঙৰ প্ৰচেছ খিনি মই কৰিছো। আৰু আপুনি নতুন হয়, নতুনত আপুনি ভালকে যদি আগ্ৰহ আছে শিকি লৈ আপুনি ইয়াত জইন কৰিব পাৰিব। আৰু এইটো কথা কলে আপুনি যে ধৰক জইনিং নাহিব, জইনিং নাপাম, আজিৰ ডেটত আপুনি গম পাইছে যে প্ৰত্যেকটো মুহূৰ্তত 1 ছেকেণ্ডত এটা ক্ৰিয়েট হয় ID, ধৰক ফেচবুক, ইনষ্টাগ্ৰাম, ইউটিউব সিফালৰ পৰা, ঠিক আছে। আৰু আজিতো আপুনি অনলাইনৰ পৰাই মোৰ লগত আহিছে ন, ফেচবুকত মই এড এটা দিছিলো তাৰ পৰাই আপুনি আহিছে। ত' আপুনি কিয় আহিছে কওকচোন, আপোনাক ইনকাম এটা লাগে কাৰণে আপুনি আহিছে, হয় নহয় কওক? ঠিক তেনেদৰে আপোনাৰ ওচৰলৈ আহিব, চিন্তা কৰিব নালাগে। সেইটোৱে মানে ধৰক মই যদি ধৰক কিবা কাৰণত জইন কৰোঁ, আপুনি মোক দি দিব মেম্বাৰ, মোৰতো প্ৰব্লেম হ'ব ন প্ৰথমতে মেম্বাৰ দিবৰ কাৰণেতো, আপুনি কৰিয়ে আছে, আপুনি নহ'লে মোক দি দিব 2-3 গৰাকী মেম্বাৰ, আপোনাৰতো মেম্বাৰৰ ঠিক আছে বাৰু কবিতা বাইদেউ, প্ৰথম কথাটো মই এটা কথা আপোনাৰ পৰা জানিব বিচাৰিছো, ইনকামটো যেতিয়া আপুনি কৰিব, আপোনাৰ যেতিয়া ইনকাম একাউণ্টলৈ আহিব, সেই একাউণ্টৰ পইচাখিনি মোলৈ ট্ৰান্সফাৰ কৰিব জানো? মই যদি আপোনাক 2জন বা 3জন দিব জানো? আপুনি নিদিয়ে ন? ঠিক তেনেদৰে আপোনাক যদি মই 2জন বা 3জন মানুহ দি দিওঁ, তেতিয়া আপোনাৰ কি হব, আপুনি ভাবিব যে মোৰ আপলাইনে দিয়ে আছে, গতিকে মই ইয়াত নিদিলেও হব, মই মানে ইনকাম লৈ থাকিম, তেনেকে ভাবিব। আৰু আপোনাৰ লগতো যদি সেই একেটাই ঘটে, ধৰক আপুনি যদি জইনিং দিয়ে, সেই জইনিং খিনিও আপোনাকো যদি তেনেদৰে কয় বোলে আপুনিয়ে দি দিয়ক, তেতিয়া আপুনি কি কৰিব এবাৰ মোক কওকচোন। সেইটোৱে মানে অলপ ভয় লাগে, মানে মানুহ জইন দিয়া কামটো ইমান এটা ঠিক ভাল নালাগে ন, আৰু এইটোতো চেইন চিষ্টেম হয়, চেইন চিষ্টেম টাইপতেতো মানে কামটো কৰিব লাগে, চেইন চিষ্টেম বুলি ক'লে এনেও ভয় লাগে কামবোৰ কৰিবলৈ। এইটো চেইন চিষ্টেম নহয় দেই। প্ৰথম কথাটো হৈছে মই চেইন চিষ্টেম বুলি মই নাভাবো, কিয়নো নাভাবো, যদি চেইন হলে হয়, চেইন এডাল কেনেকৈ হলে হয়, দীঘলকে গৈয়ে থাকিলে হয়, ঠিক আছে। যেনেকে আমি স্কুলত আমাৰ যেতিয়া প্ৰাৰ্থনা কৰিব লগা হয়, আমাৰ ষ্টুডেন্ট সকলক যেতিয়া লাইন পাতি ৰখাই থৈ দিয়া হয়, সেইটো কি বুলি কয়? চেইন চিষ্টেমে হয় ন। ইয়াৰ পিছত ছেকেণ্ড এটা, ছেকেণ্ডত থাৰ্ডৰ পিছত তেনেকুৱা আহি থাকে ন। তাৰ পিভি ধৰক এজনৰ পিভি এজনে পাব, কিন্তু তেওঁৰ পিভি, এতিয়া ধৰক এক্সাম দিছো, আপুনি মোৰ লগত জইন কৰিব, ঠিক আছে, আৰু আপোনাৰ লগত আৰু কোনোবাই জইন কৰিব, সেই পিভিটো আপুনি পাব। আৰু যদি মই কেতিয়াবা দিওঁ জইনিং, মোৰ পিভিটো আপুনি পাব। ইয়াত মানে টিম ৱৰ্ক কৰিব লাগে, জানেনে? আপোনাক মই একদম সহজ সৰল ভাষাৰে মই বুজাই দিছো। আপুনি জইন কৰিলে সেই পিভিটো মোৰ ওপৰৰ মেম্বাৰ খিনিলৈও যাব, তলৰ মেম্বাৰ খিনিলৈও আহিব, আৰু মই যদি জইনিং দিওঁ আপোনাৰ তালৈও আহিব, আপোনাৰ তলৰ মেম্বাৰ খিনিলৈও আহিব, ওপৰৰ মেম্বাৰ খিনিলৈও গৈ থাকিব, আপলাইন, ডাউনলাইন, ক্ৰছলাইন সকলোলৈ আহিব পিভি খিনিত। পিভি মানে হৈছে আপুনি গম পাইছে পইচা হয়। গতিকে ইয়াত অনলি টিম ৱৰ্ক হয়, টিমৰ পৰা আপোনাৰ ইনকাম আহিব, আপুনি সেইটো মানে একেবাৰে চিন্তা কৰিব নালাগে। আৰু ৰিক্ৰুটমেন্ট আপোনাক কৈয়ে গলো, ৰিক্ৰুটমেন্ট কৰিবলৈ আপুনি কতো যাব নালাগে, ঘৰৰ পৰা কতো ওলাই যাব নালাগে, আপোনাক গোটেইখিনি অনলাইনৰ জৰিয়তে শিকোৱা হব। সেইটোৱে মানে। আৰু ইয়াতে মিটিঙত কি কৈছিলে, কিবা ইনকম, আপোনালোকৰ কেইটা ইনকম আছে বুলি কিবা এটা কৈছিলে, মানে সেইটো মই পাহৰিলো, অলপ কৈ দিব নেকি? আপোনাৰ ভইচটো ব্ৰেক হৈছে, আপুনি আকৌ এবাৰ কুৱেশ্যনটো কৰকচোন। ইনকম কেইটাৰ কথা ক'লে যে, আপোনালোকৰ কিবা কেইটা ইনকম কৰিব পাৰি? হয় হয়, আপুনি যদি ডায়মণ্ড এন্ট্ৰিটো জইন কৰে, তেতিয়াহ'লে তাত 5 ধৰণে আপুনি ইনকাম কৰিব পাৰিব। জেনেৰেশ্যন ইনকাম, টিম বিল্ডিং বোনাছ, কেছ শ্বৰ্ট আৰু ৰিটেল প্ৰফিট, লগতে মেচিং ইনকাম। গতিকে আপুনি ডায়মণ্ডটো জইন কৰক, তাত বহুতো প্ৰফিট আছে, আৰু মই ডায়মণ্ড মেম্বাৰে হয় দেই। ডায়মণ্ডটো কৰাৰ কথা বাৰু ভাবিব নোৱাৰোৱে বাৰু প্ৰথমতে, কাৰণ ডায়মণ্ডটোতো বহুত পইচা দিব লাগিব ন। 4,000 কিমান টকা ক'লেতো মই 1,100 টকাৰ কাৰণেই মই চিন্তা কৰি আছো, আৰু আপুনি 4,000 ডায়মণ্ড এন্ট্ৰি মই কেনেকৈ কৰিম? ডায়মণ্ড কৰিব নোৱাৰো,
এইটোতো আৰু বহুত ডাঙৰ কথাই হ'ব। কিয় নোৱাৰিব কওকচোন? প্ৰথম কথাটো হৈছে চাওক, আজিকালিৰ ডেটত যদি আমি এটা কিবা পাতিবলৈ যাওঁ, ঘৰত যেনিবা আমাৰ ল'ৰাটোৰ বাৰ্থডে, এতিয়া মোৰ ছোৱালী এজনী আছে, মই ছোৱালীজনী যদি